Hello friends, welcome back to our channel. আজিৰ এইটো ভিডিঅ'ত আমি দেখাম কেনেকৈ লাচিত বৰফুকনৰ ৰচনা লিখাৰ পিছত নিজৰ সাৰ্টিফিকেটখন কেনেকৈ ডাউনলোড কৰিব। সাৰ্টিফিকেটখন ডাউনলোড কৰিবলৈ প্ৰথমতে আপোনালোকে লাচিত বৰফুকন এপটো ওপেন কৰিব। লাচিত বৰফুকন এপটো ওপেন কৰাৰ পিছত আপোনালোকে আপলোড ৰাইটিংছ অপচনটোত ক্লিক কৰিব। আপলোড ৰাইটিংছ অপচনটোত ক্লিক কৰাৰ পিছত আপোনালোকে ৰেজিষ্টাৰ এণ্ড আপলোড ৰাইটিং অপচনটোত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকৰ নেম, ডেট অফ বাৰ্থ, জেণ্ডাৰ, মোবাইল নাম্বাৰ, ইমেইল, প্ৰফেশ্যন আদি চিলেক্ট কৰিব। আদি চিলেক্ট কৰাৰ পিছত আপোনালোকৰ পিন নাম্বাৰ, চিলেক্ট ডিষ্ট্ৰিক্ট, ফটো আৰু ৰচনাখন ছাবমিট হোৱাৰ পিছত আপোনালোকে আপলোড অপচনত ক্লিক কৰিব। আপলোড অপচনত ক্লিক কৰিব। আপলোড অপচনত ক্লিক কৰাৰ পিছত আপোনালোকে বেক আহিব। বেক অহাৰ পিছত আপোনালোকে ডাউনলোড সাৰ্টিফিকেট অপচনটোত ক্লিক কৰিব। ডাউনলোড সাৰ্টিফিকেট অপচনটোত ক্লিক কৰিব। ডাউনলোড সাৰ্টিফিকেট অপচনটোত ক্লিক কৰাৰ পিছত আপোনালোকে অলপ সময় ৱেইট কৰিব লাগিব। পেজটো লোডিং হ'ব। লোডিং হোৱাৰ পিছত আপোনালোকৰ আপলোড কৰা আপোনালোকৰ নিজৰ নামত এখন সাৰ্টিফিকেট আহিব। আপোনালোকে ইয়াৰ পৰা ডাউনলোড সাৰ্টিফিকেট অপচনটোত ক্লিক কৰিব। ডাউনলোড হ'বৰ কাৰণে অলপ সময় ৱেইট কৰিব লাগিব। সাৰ্টিফিকেটত ডাউনলোড হোৱাৰ পিছত আপোনালোকে আপোনালোকৰ মোবাইল ফোনৰ ইণ্টাৰনেল মেমৰি ডাউনলোড অপচনত যাব লাগিব। ইয়াৰ পৰা আপোনালোকৰ সেইটো অপেন নহয়, গতিকে আপোনালোকে আপোনালোকৰ মোবাইলৰ ইণ্টাৰনেল মেমৰিত যাব লাগিব। ইয়াৰ পৰা ডাউনলোড অপচনটোত ক্লিক কৰিব। ডাউনলোড অপচনটোত ক্লিক কৰাৰ পিছত আপোনালোকে লাচিত বৰফুকন এইটো এপত ক্লিক কৰিব। লাচিত বৰফুকন এপটোত ক্লিক কৰাৰ পিছত আপোনালোকে এইটো লাচিত বৰফুকনৰ এই সাৰ্টিফিকেটখন ক্লিক কৰি টিক মাৰ্ক কৰাৰ পিছত আপোনালোকে সেন্ড অপচনত ক্লিক কৰিব। সেন্ড অপচনত ক্লিক কৰাৰ পিছত আপোনালোকে যিকোনো এটা নম্বৰত এইটো সেন্ড কৰিব লাগিব। সেন্ড হোৱাৰ পিছত আপোনালোকৰ পিডিএফটো যিকোনো এটা পিডিএফ ভিউৰ এপৰ জৰিয়তে আপোনালোকে পিডিএফটো ভিউ কৰিব পাৰিব। এয়া হ'ল আমাৰ সাৰ্টিফিকেট।